গছেগড় সাব ডিভিশনের অন্তর্গত জারাগুড়ি ব্লক গাঁৱৰ নাম। কিন্তু আমার এতিয়া এনে পৰিস্থিতি হৈছে মানে সংকোচ নদীৰ গৰাখিনিত মানে আহি মানে আমাৰ পুৰণা এটা নৈ এখন বান্ধি আছিল চৰকাৰ আগত। মানে এই পুৰণা নৈত মানে এই সংকোচ নদীটো সোমাব। মানে 10-15 মিটাৰ ভাঙি গ'লে আমাৰ এই সংকোচ নদীটো পুৰণা নদীত সোমালে আমাৰ ইমান অসুবিধা হ'ব। মানে আমাৰ ইয়াত 1 নং 2 নং জাৰাগুৰি পিজিয়াৰ লগতে ব্লক গ্ৰাম আৰু লগতে এই জাৰাগুৰি এর পাছতে এটা গ্রাম আছে সংকোচ ব্রিজের অলপ ওচৰত এই গ্রামখিনিও মানে গোটেইবিলাকৰ মানে অসুবিধা হ'ব। এই কারণে সরকাৰৰ মানে এতিয়া আমাৰ ইয়াত চকুৰে নাচায়। মানে আমি যে আছো ইয়াতে আজি 60 চনৰ পৰা বসবাস কৰি আছো। মানে 60 চনৰ পৰা ইমান যে গৰখনীয়া দিছে সংকোচ নদীয়ে, মানে হাজাৰ বিঘা আমাৰ খেতি বাড়ি মাটি মানে সংকোচ নদীৰ বুকুত চলি গৈছে। আচ্ছা, এইখন বান সমস্যালৈ আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জনাইছিল? বান সমস্যাৰ বিভাগীয় কৰ্তৃপক্ষ আমি আগত আজি মোটামুটি 5 বছৰ 6 বছৰ আগতে এবাৰ আমি জনাইছিলোঁ। কিন্তু তেতিয়া বান দিম বুলি কৈ আছে সংকোচ নদীত। মানে এইটো কিবা এটা মানে বান হ'ব ইয়াৰ পৰা জমদুৱাৰলৈ, এইটো আমি শুনি পাইছোঁ। কিন্তু এতিয়া আমাৰ গ্ৰাম শেষ হ'লেহে হ'ব নেকি এইটো আমি ক'বই নোৱাৰোঁ। এতিয়া আপোনালোকে চৰকাৰক কি আহ্বান জনাব? আমি চৰকাৰক এইটোৱে মানে আমি আবদাৰ জনাই আছোঁ, মানে অতি শীঘ্ৰে আমাৰ এই গ্ৰামটোক মানে ৰক্ষণাবেক্ষণ কৰিবলৈ মানে কিবা এটা ব্যৱস্থা ল'লে আমি মানে আমাৰ গাঁওখন মানে ৰক্ষা। এইকাৰণে আমি আজি আপুনিও চাওক সংকোচ নদীটো কিমান বেগেৰে ইয়াত চলি আছে। আৰু সংকোচ নদীৰ যে গৰাখিনি চলি আছে, মানে আজি অলপ নদীটো মানে অলপ শুকাই আছে বুলি আমি ইয়াত সংকোচ নদীৰ গৰাখিনিটো আজি আপোনালোকে দেখিব পৰা নাই। যেতিয়া অলপ বৰষুণ হ'ব বা সংকোচ নদীটো অলপ বাঢ়িব, এতিয়া আহিলে আপুনি এই নদীৰ মানে ওচৰত থিয় হৈ ৰ'ব নোৱাৰিব। মানে সংকোচ নদীৰ যি বেগেৰে গৰাখিনি দি আছে। এইকাৰণে আমি চৰকাৰক আবদাৰ জনাই আছোঁ আমাৰ অতি শীঘ্ৰে আমাৰ এই বান্ধ দিয়ে আমাৰ এই গাঁওখন ৰক্ষা কৰিবলৈ।